নমস্কাৰ, মই বিবেক বৰা। মই আজি এই ভিডিঅ'টোত আপোনালোকক কৰোনা ভাইৰাছৰ পৰা কিদৰে নিজকে বচাই ৰাখিব পাৰি তাৰ বিষয়ে দুআষাৰমান ক'বলৈ ওলাইছোঁ, যিখিনি মই অৱগত, আৰু আশা কৰোঁ এই ভিডিঅ'টোৰ পৰা আপোনালোকেও যথেষ্টখিনি সহায় লাভ কৰিব কৰোনা ভাইৰাছৰ পৰা নিজকে বচাই ৰাখিবলৈ। আমি সকলোৱে গম পাইছোঁ যে বৰ্তমান সময়ত কৰোনা ভাইৰাছে গোটেই বিশ্বতে মহামাৰীৰ ৰূপ ধাৰণ কৰিছে। এতিয়া কথাটো হ'ল, আমি এই ভাইৰাছটোৰ পৰা কিদৰে নিজকে বচাই ৰাখিব পাৰিম। আমি কেইটামান সৰু সৰু নিয়ম অৱলম্বন কৰি এই ভাইৰাছটোৰ পৰা নিজকে বচাই ৰাখিব পাৰিম। যোৱাকালি আমি সকলোৱে গম পাইছোঁ যে ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই গোটেই ভাৰতবৰ্ষখনক 21 দিনৰ বাবে লকডাউন ঘোষণা কৰিছে। অৰ্থাৎ সহজ ভাষাত ক'বলৈ গ'লে আমাক 21 দিনৰ বাবে ঘৰৰ পৰা বাহিৰলৈ যাবলৈ মানা কৰিছে। আমি প্ৰথমতে এইটো নিয়ম মনাটো উচিত। আমি কোনো কাৰণ নোহোৱাকৈ অথবা বিনা কাৰণত আমি ঘৰৰ বাহিৰলৈ যাব নালাগে। কিছুমান কামত আমি যাব পাৰোঁ, যেনে ধৰি লওক আমাক মেডিচিন লগা হ'ল, আমি ফাৰ্মাচীলৈ গ'লোঁ। আমাক ৰেচন লগা হ'ল, আমি গেলামাল দোকানলৈ গ'লোঁ। এনেকুৱা কিছুমান কাৰণত আমি বাহিৰলৈ যাব পাৰোঁ। তাৰ বাহিৰে আমি বাহিৰলৈ যোৱাটো অনুচিত, মই ভাবোঁ। 2 নম্বৰতে, সামূহিক কিছুমান কাম কাজৰ পৰা আমি বৰ্তমান সময়ত বিৰত থকাটো উচিত। যেনে ধৰি লওক বিয়া কাজ, এইবিলাকৰ পৰা আমি বিৰত থকাটো উচিত 21 দিনৰ বাবে। 3 নম্বৰতে, আমি মানুহৰ লগত কথা পাতোঁতে 1 মিটাৰ দূৰত্বটো বজাই ৰখা উচিত। আমি কাৰোবাৰ লগত কথা পাতিলে 1 মিটাৰ দূৰত্বত থাকিহে বৰ্তমান সময়ত আমি কথা পাতিব লাগে, যাতে ভাইৰাছটো সংক্ৰমণিত হ'ব নোৱাৰে। 4 নম্বৰতে, আমি ঘৰত থাকোঁতেই হওক বা ঘৰৰ বাহিৰতলৈ যাওঁতেই হওক আমি সকলোৱে একোখনকৈ মাস্ক পৰিধান কৰাটো অতি জৰুৰী। 5 নম্বৰতে, আমি সকলোৱে লগত চেনিটাইজাৰ ৰখাটো উচিত। এতিয়া কথাটো হ'ল, চেনিটাইজাৰ বৰ্তমান সময়ত ফাৰ্মাচীবিলাকত নোপোৱা হৈ গৈছে। এনেস্থলত আমি কি কৰিম? এনেস্থলত আপোনালোকে কি কৰিব? মই ভাবোঁ সকলোৰে ঘৰে ঘৰে মোবাইল ফোন আছে, আৰু আপোনালোকে ইউটিউবত যিকোনো ভিডিঅ' চাই থকাতকৈ আপোনালোকে কিদৰে চেনিটাইজাৰ বনাব পাৰি সেইটো চাওক, আৰু সকলোৱে একোটাকৈ সৰু সৰু বটলত চেনিটাইজাৰ ভৰাই লগত ৰাখক। প্ৰতি 10-5 মিনিটৰ ভিতৰত আপোনালোকে হাতখন চেনিটাইজাৰে মোহাৰি দিয়ক। ঠিক তেনেকুৱা কৰিলে আমি এই ভাইৰাছটো আমাৰ হাতত লাগি থকাৰ পৰা বিৰত থাকিব পাৰিম। তাৰপিছত আমি আৰু এটা নিয়ম অৱলম্বন কৰিব লাগে। আমি সকলোৱে নিজৰ ঘৰৰ সন্মুখত এবাল্টিকৈ পানী ৰাখি ওচৰত এটা চাবোন নহ'লে হেণ্ডৱাছ এটা ওচৰত ৰখাটো উচিত, যাতে বাহিৰৰ যিকোনো ব্যক্তি ঘৰলৈ আহোঁতে ঘৰৰ বাহিৰতে হাত ভৰি ধুই তেখেতে ভিতৰ সোমাব পাৰে। এনেকুৱা কৰিলে ভাইৰাছটো আমাৰ ঘৰলৈ আহিব নোৱাৰে। এইকেইটা নিয়ম আমি সকলোৱে অৱলম্বন কৰাটো উচিত। এতিয়া আহিলোঁ আমি লকডাউনৰ কথাত। বৰ্তমান সময়ত আমি দেখিছোঁ বহুত ব্যক্তিয়ে, যোৱাকালি লকডাউন দিছিলে আৰু আজি আমি দেখিছোঁ বহুত ব্যক্তিয়ে এই লকডাউন প্ৰথাটো মনা নাই। আচলতে এই লকডাউন প্ৰথাটো মনাটো এক প্ৰকাৰৰ দেশ সেৱাহে। আমাক দেশখন বচাই ৰাখিবলৈ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এটা সুবৰ্ণ সুযোগ দিছে লকডাউনৰ জৰিয়তে। আমি ঘৰত থাকিয়ে দেশ সেৱা কৰিব পাৰোঁ। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক যুদ্ধ কৰি বা ডক্টৰ নাৰ্ছবিলাকৰ দৰে
ৰোগীৰ সেৱা কৰি আমাক দেশ ৰক্ষা কৰিবলৈ দিয়া নাই। আমি ঘৰত থাকি এই বেমাৰটো সংক্ৰমণটো কমাই দেশ ৰক্ষা কৰিবলৈ আমাক এক সুবৰ্ণ সুযোগ দিছে, আৰু এইটোৱে হয়তো প্ৰথমবাৰৰ বাবে দিছে, আৰু এইটোৱে হয়তো শেষ পাবৰ বাবে দিছে। গতিকে আমি ঘৰত থাকি দেশ ৰক্ষা সকলোৱে কৰিব লাগে, লকডাউন প্ৰথাটো মানি। আৰু মই বিবেক বৰা আৰু শান্তি কোচিং চেণ্টাৰৰ সমূহ কৰ্মকৰ্তাৰ ফালৰ পৰা আপোনালোক সকলোলৈ অনুৰোধ জনাইছোঁ যাতে এই নিয়মখিনি পালন কৰি কৰোনা ভাইৰাছ ৰোধ কৰিবলৈ দেশখনক সহায় কৰক। দেশক কৰোনা ভাইৰাছ মুক্ত কৰক, যাতে আমাৰ দেশখন ধ্বংসৰ পথত নাযায় বা ধ্বংস হ'বলৈ নিদিব। এইখিনি আপোনালোকলৈ মোৰ অনুৰোধ। এইখিনি অৱলম্বন কৰক আৰু দেশখনক বচাওক। জয় ভাৰত মাতা, জয় আই অসম।